নয়না নয়না চাও এইফালে আহাচোন। আপুনি ভিক্ষা কৰিবলৈ যাবলৈ ওলালেই নেকি? বহুত দিনৰ পৰা ফলহাৰকে খাই আছো। আজি পাৰে যদি চাউল কেইটামান আনিবচোন। আপোনাক বহুদিন চাউল সিজাই দিবলৈ পোৱাই নাই নহয়। আৰু তুমি কি খাবা? মই যেনিবা চাউল সিজোৱা মুঠিকেই খাম। তুমি তাৰমানে লঘোণে থাকিবা নহয় জানো? মোৰনো কি, এসাঁজ খাই এসাঁজ লঘোণে থকাৰ অভ্যাসটো হৈয়ে আছে। মই পাৰিম দিয়ক। আপোনাক চাউল মুঠি সিজাই ভাত কেইটা মুখৰ আগত দিব পাৰিলেই মই সন্তোষ লাভ কৰোঁ। তাৰমানে তুমি ক'ব বিচাৰিছা যে মই পেটটো পুৰাই সুখত থাকোঁ আৰু তুমি লঘোণে থাকি কষ্টত থাকিবা? এইটো কদাপি হ'ব নোৱাৰে নয়না। থাকিলে দুইটা লঘোণতেই থাকিম, খালে দুইটাই খাম। এই বুঢ়া বুঢ়ী কালচোৱাত ভগৱানেনো কিহৰ পৰীক্ষা লৈছে নাজানো আৰু। কি কাৰণে আমাক ইমান কষ্ট দিছে, কি কাৰণে আমাক দুখ দিছে, সেয়া কেৱল ওপৰজনাইহে জানে। আৰে নয়না, মই এইফালে ভাল কামলৈ যাবলৈ ওলাইছোঁ। তুমি আকৌ কন্দা কটাখন আৰম্ভ কৰিছা। নাপায় কান্দিব নয়না, দুখ নকৰিবা। এদিন আমাৰ ভাল দিন নিশ্চয় আহিব। সেই ভাল দিন কেতিয়া আহিব সেয়া কেৱল ওপৰজনাইহে জানে আৰু। তুমি এতিয়া দুখ কৰি নাথাকিবা, মই যাওঁ। হে প্ৰভু দয়াময়, মানুহজনক যেন আকৌ ভালে কুশলে ঘৰমুৱা কৰে। পানী অকণ দি উদ্ধাৰ কৰক মোক। পানী। হেৰি ডাঙৰীয়া, কি হৈছে আপোনাৰ? পানী পানী আনিছো ৰ'ব মই। আপুনি খন্তেক ধৈৰ্য ধৰক। পানী। আপুনি বাৰু এতিয়া অকমান ভাল পাইছেনে? পাইছো দীননাথ, বহুত ভাল পাইছো। কোন আপুনি? আৰু আপুনি মোৰ নামটো কেনেকৈ জানিলে? তুমি মোক চিনি পোৱা নাই নহয় জানো দীননাথ? হয় ডাঙৰীয়া, মই আপোনাক চিনিব পৰা নাই। পিছে আপুনি মোৰ নাম গুণ সকলোখিনি জানে। দীননাথ, যেনেকৈ আকাশত ডাৱৰৰ সৃষ্টি হৈ পৃথিৱীলৈ বৰষুণ নামি আহে, ঠিক তেনেকৈ ভক্তৰ কষ্ট দেখা পালে দেৱ দেৱগণ কেনেকৈ থাকিব পাৰে? প্ৰভু, মই আপোনাক চিনিবকে নোৱাৰিলো। মোক ক্ষমা কৰি দিয়ক প্ৰভু। দীননাথ, তোমাকনো আৰু মই কিমান পৰীক্ষা ল'ম? তোমাক বহুত পৰীক্ষাই কৰিলো, কিন্তু তোমাৰ ধৈৰ্য আৰু সততাই মোক সন্তুষ্ট কৰিছে। তুমি হয়তো এটা কথা পাহৰি গৈছা। অলপ সময়ৰ আগতে যিটো বলদ গৰুক তুমি ভিক্ষা কৰি অনা চাউল মুঠি দি থৈ আহিলা, সেয়াও পৰীক্ষা ময়ে কৰিছিলো। প্ৰভু, এই অজ্ঞানী নৰাধমে আপোনাৰ মহিমা মই বুজিকে নাপালো। প্ৰভু, এই অজ্ঞানী নৰাধমে আপোনাৰ মহিমা মই তলকিবই নোৱাৰিলো। আপুনি মোক ক্ষমা কৰি দিয়ক প্ৰভু। গোবৰ্ধন, মোৰ সন্মুখত প্ৰকট হোৱা। দীননাথ, তোমাৰ আজিৰ পৰা দুখ কষ্টৰ দিন অন্ত পৰিল। মোৰ অতিকৈ মৰমৰ গোবৰ্ধনক তোমাৰ হাতত গতাইছো। তোমাৰ যিখিনি অভাৱ আছে, তোমাক যিখিনি প্ৰয়োজনীয় বস্তু লাগে, গোবৰ্ধনৰ আগত প্ৰকাশ কৰিবা। গোবৰ্ধনে নিশ্চয় দিব। প্ৰণাম প্ৰভু, আপুনি স্বয়ং আহি মোৰ আগত প্ৰকট হৈছে। মোকনো তাতকৈ আৰু বেছিকৈ কি লাগে? গোবৰ্ধনক আপুনিয়ে লৈ যাওক। মই এনেকৈ কষ্ট কৰি, এনেকৈ ভিক্ষাক মাগি দুবেলা দুসাঁজ খাব পাৰিম। দীননাথ, ইমান দিনে মই তোমাক পৰীক্ষা কৰিলোৱেই। এতিয়া মই স্বয়ং আহিছো তোমাৰ দুখ কষ্ট হৰিবলৈ।
গোবৰ্ধনক তোমাৰ লগত লৈ যোৱা, তোমাৰ মংগল হ'ব। প্ৰভু, মোক মাত্ৰ আপুনি ইমানকে আশীৰ্বাদ কৰক, ইমানকেই শক্তি দিয়ক, যাতে প্ৰত্যেক দিনাই মই আপোনাক স্মৰণ কৰিব পাৰোঁ। তথাস্তু। নয়না, অ' নয়না, এই ঘৰত আছানে? বাহিৰলৈ ওলাই আহাচোন, কিবা এটা চোৱাহি। এইটো চোৱাচোন কি আনিছো। আপুনিনো ইমান দেৰি কৰিব লাগেনে বাৰু? আৰু আৰু এই লগত এই বলদ গৰুটো কিয় আনিলে? নিজৰে খোৱা বোৱা টনাটনি। ইয়াক বলদ গৰুটোকনো ক'ৰ পৰা খুৱাব বাৰু কওকচোন? কিয়নো আনিব লাগে আপুনি? নয়না, তুমি যদি এই বলদ গৰুটো অনাৰ আচল ৰহস্যটো গম পোৱা, তুমি আচৰিত হৈ ৰবা। ইয়াতনো আচৰিত হ'বলগীয়া কি হ'ল? এই গাই এজনী অনা হ'লেও বেলেগ আছিল। আনিছে বলদ গৰুটো। না ই গাখীৰ দিব পাৰে, না পোৱালি জন্ম দিব পাৰে, না এই অকলশৰীয়া গৰুটোৱে হাল বাই দিব। কি কৰিবলৈ আপুনি এই বলদ গৰুটো আনিব লাগে কওকচোন? এইটো মই অনা নাই অ' নয়না। স্বয়ং ভগৱান আহি এই বাপ ধনক আমাক দান হিচাপে দিছে, আমাৰ মংগলৰ কাৰণে দিছে। ভগৱান, বাপ ধন? মই হ'লে আপুনি কি কৈছে একো বুজি পোৱা নাই দেই। পাবা পাবা, সকলোখিনি কথাই বুজি পাবা। মই তোমাক আৰম্ভণিৰ পৰা শেষলৈ সকলোখিনি কথাই ক'ম। মাত্ৰ গাঁৱৰ কোনো মানুহকে খুলি নকবা। ইমানকে জানি থোৱা, আমাৰ ভাল দিন আহিল, দুখ কষ্টৰ দিনৰ অন্ত পৰিল। বাৰু, যি ক'ব এই ভিতৰত সোমায়ে ক'ব। পিছে আপুনি এতিয়া গৈ সেই মুখ হাতখন ধুৱকগৈ, মই চাহ এটোপা বনাওঁ। যোৱা বনোৱাগে, মই বাপধনক নি বাৰীৰ পিছফালে বান্ধি থৈ আহোঁ। মানুহৰ চকুত লাগিলে বৰ ডাঙৰ কথা হ'ব। বল বাপধন বল, তোৰ এতিয়া খাবৰ সময় হ'ল নহয়, লৰালৰিকৈ বল। তাইটি, এইটো ক'ত পালে? পালো আৰু ভদয়া জেগাত। ভিক্ষা কৰি ঘূৰি ফুৰা মানুহে, ধনী মানুহে ঘৰে এই গৰুটোকে দানলে দিলে। এই বলদ গৰুটোনো কি কৰিব? বেছি দিয়ক আকৌ এনেকৈ লৈ ফুৰাতকে। মোৰ নিজৰ সতি সন্তান নায়েই, এই বাপধনকে নিজৰ সন্তান হিচাপেই ভাবি লৈছো। আকৌনো ইয়াক বেচাৰ কথা কিয় ভাবিম? ইয়াক বেচাটো দূৰ, এই মোৰ পৰা পৃথক কৰিব নোৱাৰে কোনেও, স্বয়ং ভগৱানেও নোৱাৰে। তই এতিয়া সন্মুখৰ পৰা আঁতৰি দে ভদ। ইয়াৰ ঘাঁহ খাব সময় হ'ল নহয়, লৰালৰিকে নি ঘাঁহ খুৱাওঁগৈ। বাহ, কালি পৰহিলৈকে নিজৰেই খাবলৈ নাই, এতিয়া আকৌ গৰুক ঘাঁহখিনি খুৱাব পৰা হ'ল। নিশ্চয় ইয়াত কিবা ৰহস্য এটা আছে, নহ'লেনো দাইটিয়ে ভিক্ষা খুজিবলৈ এৰি গৰুটোৰ পাছে পাছে লাগি ফুৰিবনে? মই ৰহস্য ফাদিল কৰিবই লাগিব। দাইটিৰ পিছে পিছে গৈ মনে মনে চাই থকাটোৱেই ঠিক হ'ব। যাওঁ, দাইটিৰ পিছে পিছে যোৱাই ভাল হ'ব। চাওঁচোন গৰুটোৰ লগতনো কি কৰে। নয়না, চোৱাচোন বাপধনক, নদীত গাটো ধুৱাই দিলত কিমান ফটফটীয়া নিচিনা লাগিছে। সিও বৰ ফূৰ্তি পাইছে আজি নদীত গাটো ধুৱালত। আপুনি ঠিকেই কৈছে, তাক আজি বৰ ধুনীয়া লাগিছে। এনেকৈ মাজে মাজে নি এই নদীত গাটো ধুৱাই থাকিবগেচোন, মাখিও নপৰে আৰু সিও ধুনীয়া হৈ থাকিব। পিছে ৰন্ধা বঢ়া কৰিছানে নাই? ভোক লাগিছে নহয়, কি ৰান্ধিছানো এতিয়া? ভাত ৰন্ধা নাই, এই ৰুটি দুটাহে পুৰি থৈছিলো। চাহ টোপাকে বনাম, তাৰ লগতেই খাব। মোৰ পিছে আজি এই দালি ভাত ভাজি এনেকৈ খাবলৈহে মনটো আছিলে। আমাৰ লগত যেতিয়া বাপধন আছে, আপুনিনো ইমান কিয় চিন্তা কৰিছে? বাপধনক দেখোন ক'লেই হ'ল কি খাবলৈ মন গৈছে আপোনাৰ।
সিয়ে দিব যেতিয়া আমিনো ইমান কিয় চিন্তা কৰি মৰিছো? মই পাহৰিয়ে গৈছিলো নয়না, যে বাপধনে আমাৰ সকলো অভাৱ দূৰ কৰিব পাৰে। সি যে সাধাৰণ গৰু নহয়, সি চমৎকাৰী গৰু। তুমি মনত পেলাই দি ভালেই কৰিলা। বাপধন, মোৰ পুত্ৰ, আজি মোৰ ভাত দালি ভাজি এইবিলাক খাবলৈ বহুত মন গৈছে বোপাই। তই দে, তোৰ চমৎকাৰ দেখুওৱা। এৰা, চোৱাচোন চোৱা, কিমান এখন ধুনীয়া ভাতৰ থালি বাপধনে আমাক উপহাৰ দিছে। আমি এতিয়া খোৱাহে কথা আৰু। তাৰ মানে কথা বিষম। দাইটিয়ে যাদু কৰি গৰু আনি ঘৰৰ ভিতৰত সোমোৱাই ৰাখিছে, অথচ মই গম নাপাওঁ। নাই 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 নাই, এইটো হ'বলৈ দিব নোৱাৰো। যেনে তেনে চল বুদ্ধি কৰি হ'লেও যাদু কৰি গৰুটো মূৰ ফুলীয়া কৰিবই লাগিব। পিছে এটা কথা হ'ল নহয়, মই যদি গৰুটো চল বুদ্ধি কৰি লৈও যাওঁ, আকৌ মহাজনে যদি গম পায়, লৈহে যাব মিছাতে। এটা কামকে কৰ, এই গৰুটোৰ কথা গৈ মহাজনকে কৈ দিয়াই ভাল হ'ব। গৰুটো নিতো মই একো লাভ নাপাওঁ, এই মহাজনৰ পৰাই কিবা এটা পাম, দান দক্ষিণা হিচাপে। তাকে কৰোঁ, গৈ চিধাই মহাজনক কৈ দিয়াই ভাল হ'ব। মহাজন দেউতা, মই আপোনাক একদম সঁচা কথা কৈছোঁ। দিননাথ দাইটিয়ে যাদু কৰি গৰু আনি সেইটো ঘৰৰ ভিতৰত সোমোৱাই থৈছে। তই বাৰু ভালকৈ দেখিছিলি নে? তই আকৌ কেতিয়াবা কেতিয়াবা মিছাও মাত। আৰে মহাজন দেউতা, মই আপোনাক শইত তিনি শইত খাই গৈছোঁ, সেইটো যাদু কৰি গৰু। দাইটিয়ে গৰুটোৰ মুখৰ আগত ক'লে, বোলে মোৰ আজি ভাত খাবলৈ মন গৈছে। নিমিষতে গৰুটোৱে ভাতৰ থালি উলিয়াই দিলে, মই নিজ চকুৰে দেখি আহিছোঁ। তেতিয়াহ'লে আমি ইয়াত কি কৰি আছো? ব'ল দীননাথৰ ঘৰলৈ যাওঁ। পিছে মহাজন দেউতা, মই আপোনাক ইমান এটা ভাল খবৰ দিলোঁ, আপুনি মোক খালী হাতে পঠিয়াবনে? মই বুজিছিলো ভদ, তোৰ চিন্তা এই শিয়ালতকৈ ওপৰত। মহাজন দেউতাই যে কি কথাবিলাক কয় নহয়। ঠিক আছে, যদি গৰুটো যাদুকৰী বুলি প্ৰমাণিত হয়, মই তোক সোণৰ অলংকাৰ যিমান আছে সকলোখিনি দি দিম। পিছে মহাজন দেউতা, আমি ইয়াত কথা পাতি সময় নেখেদাওঁ, লৰালৰিকৈ দাইটি ঘৰলৈ যাওঁ ব'লক। ব'ল লৰালৰিকৈ ব'ল। দীননাথ, দীননাথ, ক'ত আছ তই? মনে মনে গৰু আনি ভিতৰত সোমোৱাই ৰাখিছ, এইটো তই পাপ কাম কৰিছ। ক'ত আছ তই? দীননাথ, বাহিৰলৈ ওলাই আহ। এতিয়া মনে মনে ভিতৰত কিয় সোমাই আছ? তই বাহিৰলৈ ওলাই আহ, তই সমাজৰ আগত ক'ব লাগিব। মনে মনে আনি গৰু ভিতৰত সোমোৱাই থৈ তই বহুত ডাঙৰ পাপ কাম কৰিছ। বাহিৰলৈ ওলাই আহ সোনকালে। মহাজন দেউতা, গৰুটো ক'ত বান্ধি থৈছে মই এপাক মনে মনে গৈ চাই আহোঁগৈ। যা, ক'ত বান্ধি থৈছে তই এপাক অনুসৰণ কৰি আহগৈ। হেৰি, মহাজনে দেখোন আপোনাক মাতি আছে, কি কৰোঁ এতিয়া? কিমান মাতে মাতি থাকিবলৈ দিয়া, ওলাই নগলে এনেও গুচি যাবগে। কি যে সমস্যাবিলাক আহিবলৈ পায় নহয়। ভগৱানো আমাৰ লগতহে এনেকুৱা কৰিব লাগেনে? আমাকহে ৰং চাব লাগেনে এনেকৈ বিপদত পেলাই? নয়না, ভগৱানে যি কৰে এই ভাললৈকেহে কৰে। তুমিও ধৈৰ্য নহ'বাচোন। মহাজন দেউতা, মহাজন দেউতা, এই পিছফালে লুকাই আছে দাইটি, ইয়ালৈকে আহক। ভদ, মহাজনক লগোৱা আচল কালপিতটো তই মানে। এয়া চাওক মহাজন দেউতা, মই আপোনাক কি মিছাকে কৈছিলো নি? দীননাথ, তই এনেকুৱা কৰিবলৈ ক'ত সাহস পালি? তই মোক একো নজনোৱাকৈ মনে মনে আনি গৰুটো ভিতৰত সোমোৱাই ৰাখিছ। তই এনেকুৱা পাপ কাম কিয় কৰিছ? ইয়াৰ উচিত শাস্তি তই হাতে হাতে পাবি। মহাজন, আমি একো পাপ কাম কৰা নাই। আমি বাপধনক বৰদান হিচাপে পাইছোঁ, আৰু দান হিচাপে পোৱা বস্তুটো আমি নিশ্চিতভাৱে ৰাখিব পাৰোঁ। ইয়াৰতো একো পাপ কাম নহয়। তই মোক কথা নিশিকাবি নয়না, ইয়াৰ উচিত শাস্তি তহঁতি পাবি। ভদ, যা গৰুটো লৈ আন। মহাজন, আপুনি তেনেকুৱা নকৰিব।
বাপধনক লগত নিনিব। বাপধন আমাৰ সন্তান। আমাৰ নিজৰ সতি সন্তান নাই যদিও বাপধনকে নিজৰ সন্তান হিচাপে মানি লৈছো। আৰু নিজৰ সন্তানক আনৰ হাতত কেনেকৈ গতাই দিওঁ মহাজন? হত কি চাই আছ? যা গৰুটো লৈ আন। হেৰি আপুনিয়ে কিবা এটা কৰক, নহ'লে বাপধনক আমি আনৰ হাতত গতাব লাগিব এতিয়া। এই বৃদ্ধ অৱস্থাত মইনো কি কৰিব পাৰো নয়না? এতিয়া সকলোখিনি বাপধনকেই দিছো দায়িত্ব। বাপধনে নিজৰ শক্তি প্ৰদৰ্শন কৰি নিজকে যদি বচাব পাৰে তেতিয়া নিজকে বচাওক। মই একো কৰিব নোৱাৰো। মোৰ আৰু শক্তি নাই যুদ্ধ কৰিবলৈ। বাপধন তই কিবা এটা কৰ, নহ'লে তোক আমাৰ বুকুৰ বাজৰ পৰা লৈ যাব এতিয়া। হদ যা ৰৈ নাথাকিবি, লৈ আন গৰুটো। ভূত 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 পলা 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 পলা। হেৰি এই মহাজনৰ পৰা মুক্তি পালো আমি। এই ভগৱানক কোটি কোটি প্ৰণাম। নয়না, এনেকৈ আৰু কিমান মানুহৰ পৰা মুক্তি বিচাৰিবা? আপোনাৰ কথাটো বুজি নাপালো। আজি বাপধনক নিবলৈ মহাজন আহিলে, কাইলৈ আকৌ বেলেগ এজন আহিব, পৰহিলৈ আকৌ আন এজন আহিব। কিমানৰ পৰা মুক্তি বিচাৰিবা? আমাৰ এই পশুৰূপী মানুহবিলাকৰ মাজত বসবাস কৰাতকৈ এই পশুসুলভ মনৰ এই জন্তুৰ লগত বসবাস কৰাই ভাল। মই ভাবিছো আমি গাঁও এৰি এই বাপধনৰ লগতে হাবিতে থাকোঁগৈ। আপুনি ঠিকেই কৈছে, ব'লক আমি হাবিতে ঘৰ পাতি তাতে বসবাস কৰোঁগৈ। মই টালি টোপোলা বান্ধোগৈ। আপুনিও ঘৰৰ লাম লুকুতা যি যি আছে সকলোখিনি বান্ধি লওঁকে।